আছো আজি আমি মাহীৰ ঘৰত। এয়া মাহীৰ ঘৰত ধুনীয়াকৈ কৰিছে সৰিয়হৰ খেতি। এইখিনি সৰিয়হৰ খেতি ইমান ধুনীয়া লাগিছে দেখিবলৈ। তো ভাবিলোঁ আপোনালোককো দেখাওঁ সৰিয়হ খেতিবিলাক। তাৰপৰা এইবিলাক আছে মূলা, ডাঙৰ ডাঙৰ মূলা খেতি কৰিছে। এইবিলাক গোটেই লাইনকৈ মূলা। এইবিলাক কি আছে ফ্ৰেঞ্চবিন। এইবিলাক ফ্ৰেঞ্চবিন ধুনীয়াকৈ লাগি আছে। ফ্ৰেঞ্চবিন লাগি আছে। তাৰপিছত সেইখিনি কৈছে আলু। সেইফালে আলু। কোনফালে লাই শাক কৰিছেনো? অঁ দেখাম ৰ কৈছোঁ। এইখিনি কৈছে আলু, দীঘলকৈ লাইনকৈ কৰিছে আলু। তাৰপিছতে আকৌ লাই শাক আছে। এইবিলাক লাই শাকো ওলাইছে। এইবিলাক উপযোগী কৰিছে। অঁ এয়া বেঙেনাও কৰিছে। এইবিলাক বেঙেনাখিনি এইখিনি। অঁ এইখিনি হ'ল লাই শাক। অঁ এইখিনি এইখিনি লাই শাক বুলি কয় ন। এইখিনি হ'ল লাই শাক, ডাঙৰ ডাঙৰ পাত, লাই শাকৰ পাত। আৰু কি কৰিছে পোৱালি ক? বেঙেনা। বেঙেনা ক'ত কৰিছে? এইখিনি বেঙেনা। এইবিলাক এইটো জাতটো সৰু চাগে বেঙেনাটো। দীঘলীয়া বেঙেনাটো এইটো। এতিয়া গোটেই বেঙেনা খেতি কৰিছে। তাৰপৰা এইখিনি কৰিছে ধনিয়া। এই গোটেই দৰাটোত ধনিয়া খেতি কৰা হৈছে। এইখিনি গোটেইখিনি ধনিয়া খেতি কৰা হৈছে। এইখিনি এইফালে এইখিনি ধনিয়া। ইয়াত ঝিলিমিলি শাক ঢেৰ আছে। ঝিলিমিলি শাকটো আছেই। আৰু এইখন হ'ল ৰঙালাও চাং। জাতিলাও চাং। ৰঙালাও তলত হয়। ৰঙালাও কোনফালে দিছে? লাগিছে নাই? হা ফুলিছে? অঁ এইখিনি হৈ গ'ল। জাতিলাও চাং দিছে এখন। জাতিলাও লাগিছে, এতিয়া লাগিব আৰু সৰু হৈ আছে। ভালেখিনি লাগিছে। তাৰপৰা সেইফালে তিতা কেৰেলা আছে। হা বেঙেনাহে এইবিলাক হয়নে? এইটো কাৰ হয়? কুকু পোৱালিটো নামটো কোৱা। কুকু পোৱালিৰ নাম কোৱা আৰু তোমাৰ নাম কোৱা। মিকু। মিকু কাৰ নাম? আৰু তোমাৰ নাম? তোমাৰ নাম কি? অষ্টপ। তুমি কোন ক্লাছত পঢ়া? টু। এনেকৈ দেখিলে ভাল লাগে। বস্তুখিনি ইমান ধুনীয়া হালধীয়া হৈ আছে। এইখিনি ফুল ফুলিছে এতিয়া ধুনীয়াকৈ। হ'ব আৰু